हेलो फ्रेंड्स मैं मिंटू कुर्मी आपनालोকক সকলোকে স্বাগতম জানাইছো মোৰ ইউটিউব চেনেলত। তো ফ্ৰেন্ডছ মই আজি আপোনালোকৰ কাৰণে এটা ব্লগ ভিডিঅ' নহয় এটা ৰিয়েল ঘটনাৰ ভিডিঅ' লৈ আহিছোঁ। গোলাঘাট ডিষ্ট্ৰিক্ট মিছামাৰ চাহ বাগিচা ৭০ নম্বৰ চাহ বাগিচাত বনৰীয়া হাতীয়ে জাক পাতি হুলুম পাতি আহি যোৱাকালি ৰাতিপুৱা বসবাস কৰি আছে। তাৰ এই ভিডিঅ'টো মই আপোনালোকৰ আগত লৈ আহিছোঁ। তো ফ্ৰেন্ডছ এই বনৰীয়া হাতীবোৰে যোৱাকালি ৰাতি ৮টা-৯টা মানৰ বজাৰ পৰা বাগানত বসবাস কৰি আছে আৰু ৰাতিপুৱা ৭টা বজাত মই যেতিয়া নেকি বাগানৰ মাজত উপস্থিত হৈছোঁ তেতিয়া মই ৭০ নম্বৰ বাগানত বনৰীয়া হাতীবোৰক মই দেখি পাইছোঁ আৰু তেতিয়া মই মোৰ কাম বাদ দি মই এই ভিডিঅ'টো ৰেকৰ্ডিং কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। আৰু ফ্ৰেন্ডছ যেতিয়া মই দেখি পালোঁ তেতিয়াই দেখি পোৱাৰ লগে লগে মই ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ ইনফৰ্ম কৰি জনালোঁ যে মিছামাৰ চাহ বাগিচা ৭০ নম্বৰ বাগানত বনৰীয়া হাতীয়ে জাক পাতি আহি ইয়াত বসবাস কৰি আছে যোৱা ৰাতিপুৱা। তো তেওঁলোকে মোক ক'লে যে আমি ৰাতি মানুহ পঠিয়াই দিছিলোঁ আৰু যেতিয়া মই ফোন কৰি জনালোঁ তাৰপিছত তেওঁ ক'লে যে ঠিক আছে আমি আৰু পুনৰবাৰ ঘূৰাই পঠাই ফৰেষ্ট ডিপাৰ্টমেণ্টক পঠাই দিম বুলি কথা দিছিলে। এতিয়া আপোনালোকে যিটো দৃশ্য মোৰ পিছফালে দেখি পাই আছে, যিমানকেইটা দেখি পাই আছে এয়া গোটেইকেইটা হাতী হয়। মোৰ পিছফালে হাতীবোৰে এতিয়া ৰাস্তা এটা পাৰ কৰি আহি আছে নিজৰ লগৰবোৰক লগ ধৰিবৰ কাৰণে। তাকে বনৰীয়া হাতী আহিছে, তাকে মই ওচৰৰ পৰা ভিডিঅ' কৰি আছোঁ। ৰিক্সৰ কাম হয়, কিন্তু হ'লেও মই আপোনালোকক দেখুৱাবৰ কাৰণে অলপ ৰিক্স লৈছোঁ বাৰু। তো ফ্ৰেন্ডছ মই গম পোৱা মতে গোলাঘাট, খুমটাই, বৰুৱাঘাট আৰু এয়া আপোনালোকৰ গৰিয়াজান আৰু আপোনালোকৰ বটলিখোৱা হৈ গোটেইকেইটা হাতী পাৰ হৈ আহিছে আমাৰ মিছামাৰালৈ। আৰু মই অলপ ৱেইট কৰিব, মই ওচৰত যাবলৈ মই চেষ্টা কৰিম আৰু ওচৰত গৈ মই আপোনালোকক এই দৃশ্যটো দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। পোনপটীয়াকৈ আপোনালোকে লাইনত বনি হৈ থাকক, আপোনালোকে এই দৃশ্যটো দেখি পাব। আৰু ফ্ৰেন্ডছ মই এতিয়া য'ত থিয় হৈ আছোঁ এই দৃশ্যটো হাতীবোৰৰ পৰা বহুত দূৰৰ দৃশ্য নহয়, মিনিমাম আপোনাৰ 10 মিটাৰৰ পৰা ধৰি 15 মিটাৰমান ডিষ্টেঞ্চটো মই কভাৰ কৰি ৰাখিছোঁ, যিহেতু ইমাৰ্জেঞ্চি যদি কিবা এটা হয় তেতিয়াহ'লে পলায়ন কৰিবলৈ মই সক্ষম হ'ম বুলি এই ডিষ্টেঞ্চটো মেইনটেইন কৰিলোঁ। এতিয়া মই ওচৰত যাবলৈ চেষ্টা কৰি আছোঁ। ওচৰত গৈ মই আপোনালোকক দৃশ্যটো দেখুৱাম, আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব। যিহেতু ওচৰত যাবলৈ ভয় লাগিছে, কিন্তু হ'লে মই ওচৰত গৈ আছোঁ, বুকু ধমধম কৰি আছে, কিন্তু হ'লে মই ওচৰত যাবলৈ চেষ্টা কৰি আছোঁ। যিহেতু মোৰ এটা ইউটিউব চেনেল আছে, তো সেইটো মানে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি মই এটা মেছেজ দি আছোঁ আপোনালোকক, আৰু লগতে মই নিজৰ এটা চেষ্টা কৰিছোঁ গোটেই ৰাইজৰ ওচৰত মই এই ভিডিঅ'টো দেখুৱাব পাৰিম বুলি, লৈ আহিব পাৰিম বুলি এয়া মোৰ চেষ্টা।
তো ফ্ৰেণ্ডছ এতিয়া মৰ্ণিং টাইম হয় এতিয়া আপোনাৰ 8:30মান বাজিছে আৰু মৰ্ণিং টাইমত মই মানে জাষ্ট মানে মুখ চুখ ধুই আৰু ডাইৰেক্ট এইফালে ওলাই আহিছোঁ মই কামলৈ আহিছিলোঁ তাৰপৰা মই কামৰ অৱস্থাত তেনেকৈ দেখি পালোঁ যে মানুহবোৰে চিঞৰ বাখৰ কৰিছে বনৰীয়া হাতীয়ে মানে আমাৰ মিছামাৰা চাহ বাগিচাত 70 নম্বৰ বাগানত মানে জাক পাতি আহিছে আৰু 70 নম্বৰ বাগানত নিজৰ বাস কৰিবৰ কাৰণে জেগাটো বনাই থৈছে বা তেওঁলোকে এতিয়া চৰি আছে এতিয়া বাগানৰ মাজত এতিয়া তেওঁলোকে এতিয়া 70 নম্বৰ বাগানত এতিয়া বৰ্তমান উপস্থিত আছে হাতীবোৰ আৰু মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইনফৰ্ম কৰিলোঁ বাৰু তেওঁলোকে আহিম বুলি কৈছে খেদি লৈ যাম বুলি কৈছে তো এতিয়া মোৰ পিছফালে যিটো বগা বগা আপোনালোকে দেখি পাইছে অকণ অকণ সেইটো গোটেইখিনি হাতী হয় এই গোটেই খোপা হাতী হয় আৰু ইয়াত বহুত মানুহ আছিলে মোৰ পিছতো ঢেৰ মানুহ আছিলে কিন্তু এতিয়া হাতীবোৰ মানে কি হ'ল এইটো ৰাস্তাটো আপোনালোকে দেখি পাইছে এনেকৈ চাইডে দি হাতী আহি এনেকৈ সিহঁতৰ লগত মিক্স হৈ গ'ল মানে তো তেওঁলোকে কি কৰিলে আৰু গোটেইখিনি ৰাইজে মানে পলাই দিলে মই মোবাইলটো ধৰি হ'লেও মই চেষ্টা কৰিছোঁ ভিডিঅ' বনাবৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ এতিয়া বৰ্তমান আপোনালোকে এই বগা বগা দেখি পাই আছে হাতীবোৰ তো তাকে আৰু মানুহবোৰ বহুত দূৰত আছে মোৰ পৰা বহুত দূৰত আছে মই চেষ্টা কৰিছোঁ দেখুৱাবলৈ ৰ'ব এইবোৰ দেখি পাইছে মানুহবোৰ গোটেই খোপা জাক পাতি আছে আৰু মই এক্সট্ৰাকৈ অকলে আছোঁ আপোনালোকে দেখি পাইছে মোৰ ওচৰত কোনো নাই বৰ্তমান কোনো নাই আৰু মই হাতীৰ পৰা বেছি দূৰ নহয় জাষ্ট মই 10-15-20 মিটাৰমানহে মানে ডিষ্টেঞ্চটো হ'ব আৰু ইয়াৰ পৰা বেছি দূৰ নহয় আৰু এই চাব পাৰে মই চেষ্টা কৰিছিলোঁ ওচৰৰ পৰা যাবৰ কাৰণে কিন্তু এতিয়া মানে ভয় ভাৱটো আছে না সেইটো কাৰণে মই যাব পৰা নাই তো মই ট্ৰাই কৰি চাওঁ কি হয় মই অলপ ওপৰত বাগানৰ ওপৰত উঠিবলৈ মই চেষ্টা কৰিম বাৰু মই অলপ চেষ্টা কৰিছোঁ বাৰু দেই আপোনালোকে চাই থাকক চুপ 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 হেল্ল' খুৰী কওক এই ইয়াতে 70 নম্বৰত আছে মই ওচৰতে আছোঁ মই ভিডিঅ' কৰি আছোঁ নাই বিচাৰি লৈছোঁ বাৰু মই মনে মনে অকলে আছোঁ না মানুহ লৈ অহা নাই অকলে আহিছোঁ হা নাই একো নাই বাৰু ইমান দূৰত ইমান ওচৰত নাই বাৰু আছে এইফালে আছে বনালোঁ তো ফ্ৰেণ্ডছ এতিয়া মোৰ খুৰীয়ে ফোন কৰিছিলে তাৰপৰা সুধিছিলে কি কৰিছে কি নাই তো মই ক'লোঁ হাতী এয়া ওলাইছে তাকে ভিডিঅ' কৰি আছোঁ তো তেনেকৈ মোবাইলটো পটককৈ ফোনটো আহি গ'ল আৰু এতিয়া মই য'ত মই থিয় হৈ আছোঁ একেবাৰে হাতীৰ ওচৰতে মই আছোঁ অকলে আছোঁ মোৰ পিছত কোনো নাই যিহেতু মই ঢেৰ মানুহ লৈ অহা হ'লে মোৰ প্ৰব্লেম হ'ব পাৰে সেইটো কাৰণে মই লুকাই গৈ ওচৰৰ পৰা মই এয়া ভিডিঅ' বনাই আছোঁ তো ফ্ৰেণ্ডছ এয়া মোৰ চেষ্টা আছিলে এই ভিডিঅ'টো বনাবৰ কাৰণে আপোনালোকৰ আগত লৈ অহাৰ মোৰ চেষ্টা আছিলে তাকে মই চেষ্টাটো কৰিলোঁ যিমানটো পাৰিলোঁ মই আপোনালোকৰ আগত এই ভিডিঅ'টো লৈ আহিবৰ কাৰণে চেষ্টাটো কৰিলোঁ তো ফ্ৰেণ্ডছ যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন দবাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে জয়